আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া, ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণকমল তাঁতী ডাঙৰীয়া, বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, জিলা পৰিষদৰ অধ্যক্ষা দলি চুৰিন ডাঙৰীয়ানী, ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি বাটা চোৰাং ডাঙৰীয়া, জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি অলপ আগতে সোণাবিল চাহ বাগিচাত আমি এখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰিলোঁ। চাহ বাগিচাত স্বাধীনতাৰ ৭৫ বছৰ কালত আমাৰ ইয়াত প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল। কৰবাত চেগা চুৰুকাকৈ এমই স্কুল স্থাপন হৈছিল, কিন্তু হাইস্কুল নথকা বাবে আমাৰ ল'ৰা ছোৱালী বহু দূৰলৈ পঢ়িব যাবলগীয়া হৈছিল আৰু তাৰ কাৰণে বহুতে শিক্ষা জীৱন চতুৰ্থমান শ্ৰেণীৰ পিছতেই এৰি দিছিলে। আমি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে 2খন বা 3খন চাহ বাগিচা লগাই আমি একোখন হাইস্কুল স্থাপন কৰিম। যোৱা বছৰ ৰাঙাপাৰাত কেইবাখনো হাইস্কুল আমি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া সেই হাইস্কুলবিলাকত 500তকৈও বেছি ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। আজি এই সোণাবিল চাহ বাগিচা আদৰ্শ স্কুলখনতো 200 ল'ৰা ছোৱালীয়ে ইতিমধ্যে নামভৰ্তি কৰিছে। এই স্কুলখন যদি নাথাকিলেহেঁতেন তাৰ হয়তো 100জন ল'ৰা ছোৱালীয়ে নামভৰ্তি নকৰিলেহেঁতেন। আজি আমাৰ বাবে খুব আনন্দৰ কথা যে অসমৰ চাহ বাগিচা অঞ্চলত আমি 119খন স্কুল স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। আজিৰ দিনটোত আমি 6খন নতুন স্কুল স্থাপন কৰিম। ৰাতিপুৱা মই বৰচলা সমষ্টিৰ অৰুণ চাহ বাগিচাত এখন হাইস্কুল আৰু ৰাঙাপাৰা সমষ্টিৰ আদাবাৰী চাহ বাগিচাত 2খন স্কুল আৰু 3খন স্কুল আজি আমি সোণাবিল বাগিচাত শুভ উদ্বোধন কৰিবলৈ সক্ষম হৈছোঁ। মোৰ বিশ্বাস যে এই বিদ্যালয়কেইখনে আমাৰ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যোৱাত সহায় কৰিব। এই বিদ্যালয়বিলাকত আৰম্ভণিতে আমি এটা সুন্দৰ স্কুল ঘৰ বনাইছোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলক নিযুক্তি দিছোঁ, ইউনিফৰ্মৰ ব্যৱস্থা কৰিছোঁ আৰু মধ্যাহ্ন আহাৰ যোজনাৰো আমি ব্যৱস্থা কৰিছোঁ আৰু বিনামূলীয়া পাঠ্যপুথিৰো আমি ব্যৱস্থা কৰিছোঁ। এতিয়া দেউতাক মাকে একো চিন্তা কৰিব নালাগে, মাত্ৰ ল'ৰা ছোৱালীক স্কুলত পঠাব লাগে, ইমানেই আমাৰ কাম। যদিও আমি সোণাবিল চাহ বাগিচাত এই স্কুলখন স্থাপন কৰিছোঁ, কিন্তু বাগিচাৰ কাষত যিমান গাঁও আছে, গাঁৱৰ ল'ৰা ছোৱালীয়েও ইয়াত নামভৰ্তি কৰিব পাৰিব আৰু একেলগে গাঁৱৰ আৰু বাগিচাৰ ল'ৰা ছোৱালী আমি একেলগে আগবাঢ়ি যাব পাৰিম। মই আপোনালোকক বিশেষকৈ চাহ বাগিচাত যিহেতু আজি মই উপস্থিত আছোঁ, কেইটামান কথা বাগিচাৰ মাসকলক মই ক'ব খুজিছোঁ। কথাখিনি আমাৰ গাঁৱৰ মাসকলেও শুনিব পাৰে, যাতে আমাৰ ভৱিষ্যতটো ভাল হ'ব পাৰে। আজি মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকৰ আগত আহিছোঁ। পল্লৱলোচন দাস MP, কৃষ্ণকমল তাঁতী MLA, মোৰ যদি মা বাবাই মোক যদি নপঢ়ালেহেঁতেন মই আপোনালোকৰ ওচৰত এনেকৈ থিয় হৈ কথা ক'ব পাৰিলোহেঁতেন নেকি? আজি যদি মই মুখ্যমন্ত্ৰী হৈছোঁ, দুআষাৰ কথা ক'ব শিকিছোঁ, তাৰ কাৰণ কি? যে মোৰ বাবা মাই মোক স্কুলত এডমিশ্যন দিছিলে।
এতিয়া অলপ আগতে মই সোণাবিল চাহ বাগিচাত এডাল ধুনীয়া গছ পুলি ৰুইছো। এতিয়া এই গছ পুলিডাল আজিতো মই ৰুলো, মই যদি ইয়াত খবৰ নাৰাখো আৰু স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীও যদি খবৰ নাৰাখে, কালি পৰহিটো গছডাল গৰু ছাগলীয়ে খাব। যদি গছডালত পানী নিদিও গছডাল কেনেকে ডাঙৰ হ'ব? এতিয়া আমি যে বাগিচাত পাত উঠাব যাওঁ, বাগিচাৰ মালিকে তাত পানীৰ ব্যৱস্থা কৰে, সাৰ দিয়ে, ফাৰ্টিলাইজাৰ দিয়ে, সেইকাৰণেহে বাগানত আজি আমি নতুন নতুন পাত ছিঙিব পাৰোঁ। অৰ্থাৎ যদি কোনেও যত্ন নলয়, এডাল গছ নিজে নিজে ডাঙৰ হ'ব নোৱাৰে। জংঘলত ডাঙৰ হয় বেলেগ কথা, মানুহৰ মাজত গছক যদি কোনেও যত্ন নলয় নিজে নিজে ডাঙৰ হ'ব নোৱাৰে। আমি বাবা মা বাচ্চা এটা জন্ম দিলোঁ, জন্ম দি যদি আমি কোনো ল'ৰা ছোৱালীটোৰ খা খবৰ নাৰাখোঁ, গছডাল যেনেকে ডাঙৰ হ'ব নোৱাৰে, ল'ৰা ছোৱালীটো ডাঙৰ হ'ব নোৱাৰে। ল'ৰা ছোৱালী স্কুলত নাযাব, শিক্ষা দীক্ষা নল'ব, আকৌ ঘূৰি ঘূৰি গৈ পেলাই বাগানৰ পাত তোলা কাম কৰিব। বাগানৰ পাত তোলা কামটো কোনো বেয়া কাম নহয়, ভাল কাম। কিন্তু তাৰ মাজতো আমাৰ ল'ৰা ছোৱালীয়ে অকল পাতেই তুলিব নালাগে। যদি গাঁও আৰু তেজপুৰৰ ল'ৰা ছোৱালী, গুৱাহাটীৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে, আমাৰ ল'ৰা ছোৱালী কিয় ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে? অলপ আগতে মই আদাবাৰী স্কুলত বাগানৰ ল'ৰা ছোৱালীবিলাকৰ লগত একেলগে মিড ডে মিল খাইছিলোঁ। ইমান ধুনীয়া তেওঁলোকৰ কথা বতৰা। একোজনী ছোৱালীয়ে একদিনো স্কুল ক্ষতি কৰা নাই। মোক কৈছে যে আমি ৰাতিপুৱা 4টা বজাত উঠো, উঠি পেলাই দৌৰো, ঘৰৰ কাম দেউতা মাক সহায় কৰোঁ, 6টাত আমি ভাত খাওঁ, তাৰপিছত স্কুলত আহোঁ, আহি আকৌ ঘৰত ঘূৰি যাওঁ, ঘৰত আকৌ ভাত খাওঁ, পঢ়ো, দেউতা মাক সহায় কৰোঁ, ৰাতি আকৌ 10টাত ভাত খাই আমি শুই যাওঁ। ৰাতিপুৱা 4টাতে শুই উঠে, আমিতো 8টা বজাত 7টা বজাত শুই উঠো। তাৰমানে ল'ৰা ছোৱালীৰ কিমান আগ্ৰহ আছে পঢ়াৰ কাৰণে। এতিয়া মই সোণাবিল বাগিচাত সুধিলোঁ যে কোনে কোনে ক্লাছ ক্ষতি কৰা নাই। 90% ল'ৰা ছোৱালীয়ে হাত তুলিলে যে 2 মাহ হ'ল স্কুলৰ ক্লাছ হোৱা, আমি একদিনো স্কুল ক্ষতি কৰা নাই। তাৰমানে আপোনালোকে চিন্তা কৰক, গুৱাহাটীৰ ল'ৰা ছোৱালীয়ে যিমান পঢ়িব খোজে, তেজপুৰৰ ল'ৰা ছোৱালীয়ে যিমান পঢ়িব খোজে, আমাৰ বাগানৰ আৰু গাঁৱৰ ল'ৰা ছোৱালীয়েও সিমানেই পঢ়িব খোজে। আমাৰ ল'ৰা ছোৱালীৰ মনত যেনেকুৱা সপোন আছে, আমাৰ বাগিচাৰ ল'ৰা ছোৱালীৰ মাজতো তেনেকৈ সপোন আছে। এইমাত্ৰ মিড ডে মিল খাই থাকোঁতে মোক ল'ৰা এজনে ক'লে, ছাৰ মই পঢ়ি শুনি আৰ্মি হ'ব খুজিছোঁ। তাৰমানে আপোনালোকে চিন্তা কৰক যে ল'ৰা ছোৱালীৰ মনততো সপোন আছে, কিন্তু সেই সপোনবিলাক কোনে আগুৱাই দিব? আমাৰ বেটা বেটিক যদি আমি স্কুলত নপঠাওঁ, আমাৰ বেটা বেটিৰ যদি আমি পঢ়াৰ খবৰ নলওঁ, গছডাল যেনেকে নিজে নিজে ডাঙৰ হ'ব নোৱাৰে, ল'ৰা ছোৱালীয়েও ডাঙৰ হ'ব নোৱাৰে। সেইকাৰণে মই বাগিচাৰ মাসকলক মই অনুৰোধ কৰিম, গাঁৱৰ মাসকলক আমি অনুৰোধ কৰিম যে আমাৰ জীৱনত যিমান কষ্ট হ'ল, কিন্তু মোৰ যাতে ল'ৰা ছোৱালীয়ে কষ্ট হ'ব নালাগে, তাৰ কাৰণে আমি আমাৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিম, ডাঙৰ মানুহ কৰিম। আজি আমাৰ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰে বহুত সুবিধা কৰিছে। আজি এই বছৰৰ পৰা আমাৰ মেডিকেলত আমি 30টা সিট বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰিজাৰ্ভ কৰিছোঁ। এই বছৰৰ পৰা চৰকাৰী চাকৰিটো 3-4% বাগানৰ ল'ৰা ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব। কিন্তু যদি আমি পঢ়া শুনা নকৰাওঁ এই ল'ৰা ছোৱালীবিলাকক, আমাৰ ল'ৰা ছোৱালীয়েতো সুবিধা নাপাব। যিবিলাক বাগিচাৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হৈ গুৱাহাটীত আছে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে এইবোৰ সুবিধা পাব, আমাৰ ল'ৰা ছোৱালীটো সুবিধা নাপাব। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যাতে আমাৰ ল'ৰা ছোৱালীক আপোনালোকে শিক্ষাৰ ব্যৱস্থা কৰে, বেটা বেটিক যাতে স্কুলত পঠায়। আৰু স্কুলত পঠালে নহ'ব, মাজে মাজে আহি স্কুলত খবৰ ল'ব লাগিব যে ল'ৰা ছোৱালী স্কুলত আহিছেনে নাই, পঢ়িছেনে নাই। আৰু ৰাতি ঘূৰি যোৱাৰ পিছত
ল'ৰা ছোৱালীক শিকাব লাগিব যে ৰাতিপুৱাও 1 ঘণ্টা পঢ়িব লাগিব, ৰাতিও 2 ঘণ্টা পঢ়িব লাগিব। ঘৰত আমি এটা পঢ়াৰ পৰিৱেশ ৰাখিব লাগিব। কেতিয়াবা কেতিয়াবা আমিও কষ্টত থাকো, ঘৰত ডাঙৰকৈ ৰেডিঅ'টো চলাই দিলো, টিভিটো চলাই দিলো। আমি চাব লাগিব যাতে ল'ৰা ছোৱালীৰ পঢ়াৰ ডিস্টাৰ্ব নহয়। আৰু এবাৰ যদি আমি ল'ৰা ছোৱালীক পঢ়াই ডাঙৰ কৰিব পাৰো, আমাৰ আৰু কষ্ট নিজে নিজে নোহোৱা হ'ব। ভগৱানে সকলো বাচ্চাকে একে জন্ম দিয়ে, পাৰ্থক্য খালি পঢ়া শুনালৈ। যোনে পঢ়ে সি ডাঙৰ হয়, যোনে নপঢ়ে সি পিছ পৰি যায়। আজি আমাৰ অসমত পঢ়া শুনাৰ মূল্য দিনক দিনে বাঢ়িব লাগিছে। আগতে নপঢ়িলেও চাকৰি পাইছিলে, আজিকালি নপঢ়িলে চাকৰি নাপায়। দুখীয়া হলে চাকৰি পাব, কিন্তু নপঢ়িলে চাকৰি নাপায়। আগত আছিল ল'ৰা ছোৱালীয়ে পঢ়িলেও চাকৰি নাপায়, টকাৰ ঘোষ দিব লাগে। এতিয়া 1 টকাৰ ঘোষ দিব নালাগে, ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পায়। আমাৰ চৰকাৰ হোৱাৰ পিছত মই 1 লাখ ল'ৰা ছোৱালীক চাকৰিৰ ব্যৱস্থা কৰিছো। কোনেও 1 টকাও দিবলগীয়া হোৱা নাই, মাত্ৰ পঢ়া শুনা কৰি তেওঁলোকে চৰকাৰী চাকৰি ল'ব পাৰিছে। তাৰ মানে আজি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়েও চৰকাৰী চাকৰি পাব পাৰে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়েও পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব পাৰে। সেইখন অসম আজি আমি নিৰ্মাণ কৰিছো। আৰু তাৰ সুবিধা কোনে ল'ব লাগিব? আপোনালোকে ল'ব লাগিব। এই যদি সোণাবিল চাহ বাগিচাৰ স্কুলত আমি পঢ়ো, আমাৰ ল'ৰা ছোৱালী ডাক্তৰ হ'ব, আমাৰ ল'ৰা ছোৱালী নাৰ্ছ হ'ব, আমাৰ ল'ৰা ছোৱালী শিক্ষক হ'ব, টেটৰ মাষ্টৰ হ'ব, আমাৰ ল'ৰা ছোৱালী হাইস্কুলত যাব, আমাৰ ল'ৰা ছোৱালী কলেজত পঢ়িব। আমাৰ কিমান মন ভাল লাগিব, আমাৰ ঘৰখন কিমান আগুৱাই যাব। মই ইমানখিনিও চিন্তা কৰিছো যে আজি আমাৰ এই স্কুলবিলাকত আমি ক্লাছ 10লৈকে কৰিছো, কিন্তু আপোনালোকে যদি বিচাৰে ভৱিষ্যতৰ দিনত এই স্কুলবিলাকত মই 11 আৰু 12 লগাই দিম, যাতে আমাৰ এই স্কুলবিলাক হায়াৰ ছেকেণ্ডেৰী হ'ব পাৰে। ৰঙাপাৰা সমষ্টিত আমি যিমান বাগিচাৰ স্কুল বনাইছো, তাৰে যদি 3খন স্কুলত আৰ্টছত 11-12 খোলো, 3খন স্কুলত যদি ছায়েন্সত 11-12 খোলো, 2খন স্কুলত যদি কমাৰ্চত 11-12 খোলো, আমাৰ সমষ্টিটো কিমান ধুনীয়া হৈ যাব আপোনালোকে নিজে চিন্তা কৰক। হ'বনে নাই বাইদেউহঁত? হ'বনে নাই? গতিকে আপোনালোকে ল'ৰা ছোৱালীক স্কুলত পঠাব লাগিব। কোনে কোনে নপঠায় হাত দাঙকচোন। কোনে কোনে নপঠাব? আচ্ছা, এতিয়া পঠুৱাবিলাকে হাত দাঙক। চাব, কিন্তু হাত দাঙিলে টিভিত ওলাব আজি হাত দাঙা, পিছত যদি নপঢ়াই মোৰে বদনাম হৈ যাব বোলে এনে হাত দাঙিলে। সঁচাকৈ পঠাবনে নাই? পঠাবতো? একদম পঠাব। বাগিচাৰ হওক, গাঁৱৰ হওক, ল'ৰা ছোৱালীক পঠাব, ল'ৰা ছোৱালীক মৰম কৰিব আৰু ল'ৰা ছোৱালীৰ পঢ়া শুনা খবৰ ল'ব। এতিয়া গৰু যায় পথাৰত, কোনেও খবৰ নাৰাখে, কিন্তু আমি গৰুৰ দৰে স্কুলত পঠালে নহ'ব। আমি একদম আমাৰ পেটৰ পোৱালিৰ দৰে স্কুলত পঠাব লাগিব, যাতে সি কি কৰিছে কি নাই আমি সব খবৰ ল'ব পাৰো। আৰু আমাৰো যদি আপোনালোকে কিবা ভুল দেখে, আপোনালোকে আমাকো ক'ব লাগিব যে স্কুলখন আৰু অলপ ভাল কৰি দিয়ক, যাতে আমাৰ ল'ৰা ছোৱালীয়ে সুবিধা পাব পাৰে। লাহে লাহে আমি ইয়াত খেলাৰ ব্যৱস্থা কৰিম, গান বাজানাৰ ব্যৱস্থা কৰিম, যাতে ল'ৰা ছোৱালীয়ে ডান্স শিকিব পাৰে। আৰু আমাৰ বাউণ্ডাৰী ৱাল আদিও আমি লাহে লাহে এই স্কুলবিলাকত বনাই দিম, যাতে এই স্কুলবিলাকৰ জৰিয়তে আমাৰ চাহ বাগিচা আৰু দাঁতি কাষৰীয়া গাঁৱৰ ল'ৰা ছোৱালীবিলাকে শিক্ষাৰ পোহৰ দেখা পাব পাৰে। মই পুনৰ এবাৰ আজিৰ সভাত আপোনালোক আহি আমাক যি উৎসাহ উদ্দীপনা যোগালে, তাৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছো। আৰু আপোনালোকে এনেকে আমাক আশীৰ্বাদ কৰি গৈ থাকিব, আমি আৰু ভাল ভাল কাম কৰি গৈ থাকিম আপোনালোকৰ কাৰণে। আপোনালোকে যিমানে আদৰ্শ কৰিব, আশীৰ্বাদ দিব, যেনেকে গাড়ী এখন চলাব পেট্ৰল ডিজেল লাগে, তেনেকে আমাকো কাম কৰিবৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ লাগে। আপোনালোকৰ আশীৰ্বাদে হ'ল আমাৰ পেট্ৰল আৰু ডিজেল। তেতিয়া আপোনালোকে আমাক যিমান আশীৰ্বাদ কৰিব, আমি সিমানে ভাল ভাল কাম কৰি কৰি গৈ থাকিম। আজি যিহেতু এখন শিক্ষাৰ সভা, মই বেলেগ কথা ক'ব খোজা নাই। যিহেতু আই মাতৃসকল আছে,
চাৰিটা মই কথা ক'ব খুজিছো যে আমাৰ চৰকাৰ যেতিয়া আৰম্ভ হৈছিল তেতিয়া আমি অৰুণোদয় আঁচনি 830 টকা কৰিছিলো তাৰ পিছত আমি 1000 কৰিলো এইবাৰ 1250 কৰিলো আৰু এই বছৰৰ ভিতৰতে আমি অৰুণোদয় আঁচনি 1400 টকালৈকে আমি বঢ়াই দিম আপোনালোকে মাহত 1400 টকাকৈ পাব লগতে এইবাৰ আমি নতুনকৈ যিবিলাক এফিডেভিট কৰি আছো সেই মহিলাসকলকো পূজাৰ আগে আগে আমি অৰুণোদয় আঁচনি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আপোনালোকে সোনকালে আমাক এফিডেভিট কৰি দিয়ক প্ৰথম আৰু এইবাৰ মিলাই আমাৰ 27 লাখ মহিলাই অৰুণোদয় পাব অহা বছৰ ইয়াৰ লগত মই আৰু 8 লাখ মহিলাক নতুনকৈ অৰুণোদয় দিম তাৰমানে মোটামুটি নোপোৱা সকলোৱে লাহে লাহে অৰুণোদয় আঁচনি পাই যাব তাৰ লগত আগতে মই ৰঙাপাৰাত আহোঁতে মানুহক মই কওঁ যে কোনে কোনে ৰেচন কাৰ্ড পোৱা নাই হাত দাঙক কিছুমান মানুহে হাত দাঙে এইবাৰ আমি সবৰ ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিছো অহা অক্টোবৰ মাহৰ ভিতৰত একেদিনাই আমি অসমত 40 লাখ মানুহক আমি নতুনকৈ ৰেচন কাৰ্ড দিম আপোনালোকৰো যাৰ যাৰ ৰেচন কাৰ্ড নাই কৃষ্ণ কমল তাতিক আপোনালোকে এপ্লিকেশন দিব আৰু অলৰেডি যদি ফৰ্ম ফিল আপ কৰিছে তেতিয়াহলে দুবাৰ কষ্ট কৰিব নালাগে আগতে ৰেচন কাৰ্ডত আমি অকল চাউল পাইছিলো এইবাৰ আমি কৰিছো কি যে ৰেচন কাৰ্ডত চাউলো পাম আৰু যাৰ ৰেচন কাৰ্ড থাকে হি বছৰি 5 লাখ টকা হস্পিটালত বিনামূলীয়া ট্ৰিটমেন্টটো পাব অৰ্থাৎ ৰেচন কাৰ্ডখন দেখালে আমি বিনামূলীয়া ট্ৰিটমেন্ট পাম 2 in 1 আগতে ৰেচন কাৰ্ড আছিল অকল চাউলৰ বাবে এতিয়া ৰেচন কাৰ্ড চাউলো হ'ব আৰু ৰেচন কাৰ্ড থকা মানুহে আয়ুষ্মান ভাৰতৰ কাৰ্ডো পাব কাৰ্ড কোনোবাই নাপালেও ৰেচন কাৰ্ড দেখালেও 5 লাখ টকাৰ ট্ৰিটমেন্ট বিনামূলীয়াকৈ পাব আই মাতৃসকলৰ কাৰণে আমি আৰু এটা কাম কৰিব খুজিছো যিসকল মহিলা সেলফ হেল্প গ্ৰুপত আছে কিমান মহিলা সেলফ হেল্প গ্ৰুপত আছে হাত দাঙকচোন বা সবে আছে দেখোন 100% ঠিক আছে যিবিলাক মহিলা সেলফ হেল্প গ্ৰুপত আছে ইমান দিনে আমি গ্ৰুপত টকা দিছিলো গ্ৰুপৰ পৰা আমি বেংকৰ পৰা টকা লৈছিলো লোন ঘূৰাই দিছিলো এইবাৰ মই ভাবিছো যে গ্ৰুপৰ কামো চলি থাকক আৰু যিমান মহিলা আছে সকলোকে ঘৰত সৰু এটা কাম কৰিবৰ বাবেও আমি আপোনালোকক সহায় কৰিম আপোনালোকে সকলোৱে বেংক একাউণ্ট খুলিব জীৱিকা সখী বাইদেউবিলাকৰ লগত এখন ফৰ্ম পাব ফৰ্মত আপোনালোকে লিখিব লাগিব যে মই মৌমাখিৰ কাম কৰিম কোনোবাই লিখিব মই মুৰ্গীৰ কাম কৰিম কোনোবাই ক'ব মই হাঁহৰ কাম কৰিম কোনোবাই ক'ব গৰুৰ কাম কৰিম আপোনালোকৰ বেংক একাউণ্টত মই 10 হাজাৰ টকা ডাইৰেক্টলি পঠাই দিম এটা গ্ৰুপৰ কাৰণে নহয় আপোনালোকৰ একাউণ্টত তাৰ পিছত আপোনালোকক পৰীক্ষা কৰিম যে 10,000 টকাটো হাজবেণ্ডক দি দিলে নে নিজৰ কামত লগালে যদি হাজবেণ্ডক দি দিলেতো পৰীক্ষা ফেল যদি আপোনালোকে পৰীক্ষাত পাছ কৰে তেতিয়া মই আকৌ নিজেও টকা দিম আৰু বেংকৰ পৰাও টকা আনি আপোনালোকক দি দিম যদি যিবিলাকে ফেল কৰিলে ইহঁতি ফেল হৈ যাব আৰু ঠিক আছে গতিকে আপোনালোকৰ আশীৰ্বাদত আমাৰ চৰকাৰখনে ভাল কাম কৰি গৈ থাকিব আপোনালোকে আমাক আশীৰ্বাদ কৰিব পুনৰ এবাৰ মই মাসকলক এটা অনুৰোধ কৰিম কোনো যাতে নিজৰ বাচ্চাক স্কুলত নপঢ়ুৱাকৈ নাথাকে আৰু এটা কথা যেনেকে মোৰো ওয়াইফ আছে ঘৰতো আমাৰ গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগে মোৰো লাগে আপোনালোকৰো লাগে লৰা ছোৱালীয়ে পঢ়াৰ সময়ত কাজিয়া নকৰিব আৰু কাজিয়া কৰিলে ঘৰৰ বাহিৰত গৈ কাজিয়া কৰিব যাতে লৰা ছোৱালীয়ে পঢ়ি থাকিব পাৰে হয়নে নহয় আমাৰো কাজিয়া লাগে মোৰো লাগে আপোনালোকৰ লাগে সবৰ লাগিবই কিন্তু লৰা ছোৱালী পঢ়াৰ থকা টাইমত মা বাবাই কাজিয়া কৰিলে এটা মনটো পঢ়াৰ পৰা নোহোৱা হৈ যায় সেইকাৰণে যোনে কাজিয়াটো আৰম্ভ নকৰক তাৰ মুখত হাত দি ক'ব ৰখ তাই শুই যাওক তাৰ পিছত কাজিয়া কৰিম এতিয়া নহব হ'ব নহয় আৰু ময়ো আগতে যেতিয়া মোৰ লৰা ছোৱালী থাকে মোৰ যেতিয়া কাজিয়া লাগে মই মোৰ ওয়াইফক কওঁ যে 2 ঘণ্টা ৰখচোন ভাই ইহঁতি শুই যাওক তাৰ পিছত কাজিয়া কৰিম হয়নে তেতিয়া লৰা ছোৱালীৰ পঢ়া শুনাত মন থাকে আৰু সিহঁতেও ভাল কৰি পঢ়িব যায় কিমান ভাল লাগিব ভাবকচোন সোনাবিল বাগিচাত যদি ডাক্তৰ ওলাই ইঞ্জিনিয়াৰ ওলাই টেটৰ শিক্ষক ওলাই নাৰ্ছ ওলাই আমাৰ মনবিলাক কিমান ভাল লাগিব আপোনালোক সকলোৱে চেষ্টা কৰিব পুনৰ এবাৰ আজি যে সোনাবিল বাগিচাত স্কুল হ'ল
স্কুলটোতো মই কৈছো ঠিক আছে 100খন স্কুল হ'ব, কিন্তু ক'ত হ'ব এইটোতো কোনেও নাজানে। এইটো কোনে কৰিছে? কৃষ্ণ কমল তাঁতী আৰু পল্লৱ লোচন দাস, তেওঁলোকৰ কাৰণে ইয়াতে আজি এই স্কুল হ'ব পাইছে। গতিকে তেওঁলোকক আপোনালোকে সদায় আশীৰ্বাদ কৰিব, যাতে আমি এনেকৈ আপোনালোকৰ কাৰণে সদায় কাম কৰি যাব পাৰো। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।